press the bell icon on the YouTube app and never miss another update. তিনিটাকৈ মহাজাগতিক ঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী 104 বছৰৰ পিছত হ'ব দীৰ্ঘতম চন্দ্ৰগ্ৰহণ মহাকাশত হ'ব প্ৰচণ্ড উল্কাবৃষ্টি পৃথিৱীৰ নিচেই কাষ চাপিব মংগল গ্ৰহ দেশৰ লগতে অসমতো দেখা যাব এই চন্দ্ৰগ্ৰহণ আজি মহাকাশত ঘটিব তিনিটাকৈ মহাজাগতিক ঘটনা বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিব পাৰিব শতিকাৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ আজি পৃথিৱীৰ এটা ফালে সূৰ্য আৰু আনটো ফালে অৱস্থান কৰিব মংগল গ্ৰহে এই তিনিটা মহাজাগতিক ঘটনাৰ সাক্ষী হ'বলৈ অপেক্ষাৰে ৰৈ আছে ৰাজ্যবাসী নিশা 11:58 আৰম্ভ হ'ব চন্দ্ৰৰ আংশিক গ্ৰহণ পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ হ'ব নিশা 1 বজাৰ পৰা এই চন্দ্ৰগ্ৰহণ অব্যাহত থাকিব 2:43 আংশিক চন্দ্ৰগ্ৰহণৰ সমাপ্তি ঘটিব 3:39 পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ যিটো এইটো শতিকাৰ আটাইতকৈ দীৰ্ঘতম প্ৰায় 1 ঘণ্টা 44 মিনিট ধৰি পেলাই পূৰ্ণগ্ৰাস গ্ৰহণ হ'ব আৰু প্ৰায় 6 ঘণ্টা 8 মিনিট ধৰি পেলাই গোটেই গ্ৰহণৰ সময়খিনি হ'ব মংগল গ্ৰহৰ মাজৰ যিটো দূৰত্ব আটাইতকৈ কম হ'ব প্ৰায় 50 মিলিয়ন কিলোমিটাৰ দূৰত্ব থাকিব এই দুই মহাজাগতিক পৰিঘটনাৰ সমান্তৰালকৈ মহাকাশত হ'ব উল্কাবৃষ্টি সন্ধিয়াৰ ভাগৰ পৰাই গুৱাহাটীৰ তাৰকাগৃহৰ পৰা টেলিস্কোপেৰে মংগল গ্ৰহ চোৱাৰ এক ব্যৱস্থা কৰিছে তাৰকাগৃহ কৰ্তৃপক্ষই জ্যোতিষীৰ মতে চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ পৰিব পৃথিৱীত চন্দ্ৰগ্ৰহণৰ সময়ত অন্ন গ্ৰহণ কৰাটো হ'ব অনুচিত গৰ্ভৱতী মহিলাক চন্দ্ৰগ্ৰহণৰ এই সময়ছোৱাত ক'লা আৰু ৰঙা কাপোৰ নিপিন্ধিবলৈ পৰামৰ্শ আগবঢ়াইছে জ্যোতিষীয়ে আজিৰ দিনটোত বিশেষকৈ ৰন্ধন আৰু খাদ্য গ্ৰহণৰ ক্ষেত্ৰত খুব নীতি নিয়মপূৰ্বক থাকিব লাগিব আৰু ৰন্ধনৰ যি দ্ৰব্য যদি কিবা কাৰণত থাকি যায় সেই সকলোবিলাক দ্ৰব্য জীৱলোকে গ্ৰহণ কৰিব নালাগে চন্দ্ৰগ্ৰহণৰ সময়ত পানী পৰ্যন্ত গ্ৰহণ কৰিব নাপায় বা নিষিদ্ধ আজি আপোনালোকে খাদ্য বস্তুৰ লগত যি নিজৰ খোৱা ফিল্টাৰ আদি আছে তাত তুলসী পাতৰ ব্যৱহাৰ কৰিব লগতে কালিলৈ চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ পিছত সকলোৱে যেন নিজৰ ঘৰবিলাক গংগা জলেৰে শান্তি শুদ্ধ কৰে আৰু নিমখ পানীৰে যদি মুচিব পাৰে তেতিয়াহ'লে অত্যন্ত ভাল ফল লাভ কৰিব পাৰিব গৰ্ভৱতী স্ত্ৰীৰ ক্ষেত্ৰত মই এটা বাক্য আপোনালোকক ক'ব বিচাৰোঁ যাতে তেখেতসকলে আজি ক'লা আৰু ৰঙা ৰঙৰ কোনো ধৰণৰ বস্ত্ৰ ব্যৱহাৰ নকৰে মুঠৰ ওপৰত আজি তিনিটাকৈ মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ সাজু হৈছে বিশ্ববাসী তেজপুৰৰ পৰা পুলক কুমাৰ ডেকা নিউজ